Mana? Bawa hubungan nama, kan itu. Bawa hubungan nama, kan itu. Kita dengan menokor, karena biar taman arus kambai, puja pakai kambai, apa gay bay, gay nani pilih mana yang, kuno orang kita seri jabai, sana ini kuno, kita seri jana ini kuno, menurut aku dulu macam seri jana ini jabai nama nani, tandeman, ini pada dengan bayi bisu nak kambai, semua seri jaya, bujana tangnya aku taman jaya bay, jana ini dah bikai ni, muka reza dengan nani, muna ada, tapi bikai ni. बेसेबां गोन जाखो जानाया गथाय गामि चिनो दा किसुमान मानसि फायजोबनो हायाखैसो देसन दा मियाबो बे मेडिकेलनिफ्राय थांनानै किसुमान माबा हैदो बे सेलेन टेलेन्ट हैनानैसो किसुमान माबा मोनदों दिनै आफाय सारमोना फायगोन होननायखाय बेयाव लिंबोजोब्बाय गथाय गामिनि माबाखौ दिलिपार गामिनि दा मा ट्रिटमेन्ट ट्रिटमेन्ट खालामगासिनो दङ ट्रिटमेन्ट दा सेलेन होगासिनो दङ किसुमानखौ सेलेन होदो किसुमानखौ बिजि होदो किसुमानखौ उदै सानाय बायदिसिना मुलिखौ होबाय हादो दा किसुमान सिरियासखौ थारमाने बुंदो दे गरसौ लांनांगोन हैगोन होननानै बुंदो आरो मा गामि दिगुलिपारनि गानसौ दिगुलिपारनि बेनो आरो जोंनि माबाया जानाया दिगुलिपार एरियात उत्तर प्रदेश বিশ্বনাথ আন্ধ্রা দিঘলিপাৰ এৰিয়াত পূজা পালন হৈছিলে আৰু তাতে বুটমাহ লগতে খিচিৰিও খাইছিলে মানুহে আৰু বুটমাহ খোৱাৰ পিছত শুক্ৰবাৰে অৰ্থাৎ 16 তাৰিখে ৰাতিৰ পৰা তেওঁলোকৰ বমি পায়খানা এনেকৈ আৰম্ভ হয় আৰু সেইখিনি খবৰ পোৱাৰ পিছত যোৱাকালি আমাৰ ষ্টাফে গৈ পেলাই ডক্টৰ সহকাৰে তাত গৈছে গৈ পেলাই আমাৰ মেডিকেল ষ্টাফ গৈ পেলাই তাত প্ৰাৰম্ভিক যিখিনি চিকিৎসা কৰিব পাৰে চেলেনৰ পৰা আদি কৰি যিখিনি দিব লগা হয় বা মেডিচিন যিখিনি দিব লগা হয় তাত 32জন লোকক ট্ৰিটমেণ্ট কৰে আৰু তেওঁ আশা ছুপাৰভাইজন লগতে গাঁওবোৰৰ লগত কথা পাতি তেওঁলোকে কৈ থৈ আহিছিলে যে যদি পৰৱৰ্তী সময়ত যদি কণ্ট্ৰল নহয় তেতিয়াহ'লে হস্পিটেলৰ লগত যোগাযোগ কৰি মানুহখিনি আমি মেডিকেল ট্ৰিটমেণ্ট কৰিম সেই সম্পৰ্কে আজি যিখিনি দেখা গ'ল যে 32জন ট্ৰিটমেণ্ট কৰিছিল তাৰে কিছু সংখ্যক ভাল পালে আৰু কিছু সংখ্যক নতুনকৈ কেছ হ'ল গতিকে তাৰে ওচৰে 52জন ৰোগী আজি ইয়াত আহিছে পুৰণা নতুন ৰোগী তাৰে প্ৰায় 20-22জনক আমি চেলাইন দিব লগা হৈছে আৰু বাকীখিনি সাময়িক ট্ৰিটমেণ্ট প্ৰাথমিক ট্ৰিটমেণ্ট দিয়াৰ পিছত আমি ঘৰলৈ পঠাই দিছোঁ তাৰ এজন অকণমান চিৰিয়াছ আছে সেইজনক মই গৰেশ্বৰ চিকিৎসালয়লৈ চিফ্ট কৰাৰ কাৰণে নিৰ্দেশ দিছোঁ তাত যাবলৈ চিকিৎসাখিনি কৰিব পৰা যাব আমি পৰিস্থিতি অতি সোনকালে হাম কাটিব বুলি আশা ৰাখিছোঁ এইটো বুট মাহৰ পৰা হোৱা যেন লাগিছে বুট মাহবিলাক সহজে ধুই পেলাই লগতে পুৰণা বুট মাহ হয়তো আছিল তাত কিমানখিনি ইনচেক্টিয়া দিয়া হৈছে কোনো গম নাপায় গতিকে বুট নোধোৱাকৈ তেওঁলোকে দিয়াইছে গতিকে একেলগে সেইটোৰ পৰা হোৱা যেন লাগিছে আৰু আমি ইতিমধ্যে ডিষ্ট্ৰিক্ট অথৰিটিকো জনাইছোঁ ডিষ্ট্ৰিক্ট অথৰিটিৰ পৰা আমি সঁহাৰি দিছে তেওঁলোকে আমাৰ মেডিচিন যিখিনি পৰ্যাপ্ত লাগে আমাক দিছে আৰু জিলা আমাৰ প্ৰশাসনীয় বিষয়াসকলকো আমি জনাইছোঁ চাৰ্জৰ অফিচাৰকো আমি জনাইছোঁ আৰু আশা ৰাখিছোঁ আমাৰ MLA মহোদয় নিশ্চয় আহিব তেওঁ চুপাৰ হৈছোঁ গতিকে পৰৱৰ্তী সময়ত যদি কিবা অসুবিধা হয় তাৰ কাৰণে আমি সচেতন হৈ আছোঁ celebration হৈ আছিল তাতে মানে 15 ডে দিনাখন বাটৰ celebration এখন ঘৰত হৈছিল তাতে মানে বহুত মানুহে প্ৰসাদ খালে মানে বুটমাহ খাই পেলাই মানে নেক্সট দিনাখন মানে 16 তাৰিখত মানে অলপ কমপ্লেইন দিছে যে ভমিটিং হৈছে আৰু ষ্টুল পাছ কৰিছে বা লেট্ৰিন কমপ্লেইনবোৰ দিলে তাৰপিছত আমাৰ মানে এইবিলাক খবৰ পাই মানে বহুত মানুহজনৰ তেনেকুৱা চেম কণ্ডিশ্যন হৈছিল কাৰণে চবে সকলোৱে তাতে আমাৰ হোল টিম গৈছিলে আৰু মেনেজ কৰিবৰ কাৰণে বহুতো এনেতো তাতে 32জনৰ মানে এনেকুৱা কমপ্লেইন আহিছিলে তো 32জনৰ আমি 20জনকে মানে চেলাইন দিলোঁ আৰু মানে অলপ ষ্টেবলত আনিলোঁ ইনজেকশ্যন দিয়া গৈছে এণ্টিবায়'টিক্স তাৰপাছত আৰু বাকীখিনি যি আছে সেইখিনি মানে মেডিকেশ্যনেদি কণ্ট্ৰল কৰিব পৰাৰ কাৰণে কণ্ট্ৰল কৰি দিয়া হৈছিলে সেইটো টাইমত পুৰা ষ্টেবল হৈ গৈছে সকলোৱে তাৰপিছত আকৌ আজি কি হ'ল ৰিপৰ্টটো দিয়ে ৰিপৰ্টটো মানে এতিয়া আমি এতিয়া ডায়েগনচিছটো গম নাপাওঁ যে কি খাই পেলাই হৈছে বা এনেইতো বুট মাহতে কিবা এটা বস্তু আছে মানে কিবা এটা পয়জনাছ বস্তু আছে মানে যোনটোৰ কাৰণে ফুড পয়জনিং হৈছে কিন্তু এতিয়া সেইটোৰ কাৰণে আমাৰ লেবৰেটৰীত আহিব হস্পিটেলৰ পৰা লেবৰেটৰীত আহিব লেব টেকনিচিয়ানে আহি পেলাই মানে মাইক্ৰ'বায়'লজিষ্ট এজনী আহিব মানে তাৰপিছত কালি মানে ষ্ট'ৰ নিয়াৰ কথা এক্সামিনেশ্যন কৰিবৰ কাৰণে তেতিয়া আমি ডায়েগনচিছটো ভালকৈ গম পাওঁ কি কাৰণ যেটো বেড নহৰ কাৰণে আপোনালোকে মাটিটো হয় মানে মাটিটো খুৱাব লগা হৈছে মানে আমাৰ যিহেতু ষ্টেট ডিছপেঞ্চাৰী হিচাপত
লগত ইমানখিনি বেড নাই 4-5টা তেনেকুৱা আছে টোটেল 5টা আছে তো সেইটো হিচাপত এতিয়া মানে যিহেতু ইমান ফুড পয়জনিং আউটব্ৰেক হৈছে তো ইমান হঠাৎকেতো ইমান পেচেণ্টক মানে হেণ্ডেল কৰাটো মোৰ কাৰণে বহুত প্ৰব্লেম হৈ যায় আৰু অকলে আছোঁ কাৰণে ইয়াতে আৰু তথাপিও আমাৰ চক্ৰৱৰ্তী ছাৰ যোনটো আমাৰ গড়েশ্বৰ CHৰ SDM ছাৰ আছে তেখেতে মানে বহুত সহায় কৰিছে আৰু আমাৰ নৱ ছাৰক সহায় কৰিছে মানে এখেতো মানে চাইছে আৰু এতিয়া আজি যোনবিলাক আহিছে চবটো মানে ষ্টেবল আহিছে তথাপিও মানে 3-4জন অলপ চিৰিয়াছনেছ আছিলে সেইটোকো মানে পূৰা আমি ষ্টেবল কৰিছোঁ এজন তথাপিও চিৰিয়াছ হৈ আছে সেইজনক এতিয়া আমি ৰেফাৰ কৰিম মানে যোনটো ইয়াত চব বস্তু এতিয়ালৈকেতো বৰ্তমান আমি এজনকে ৰেফাৰ কৰিছোঁ বাকীকেইটাতো ষ্টেবল কৰা নিচাই